ৰাখ কি গাড়ীবোৰ কি পাৰ্কিং ইয়াৰ পৰাই দিছে নেকি গাড়ীবোৰ কচোন চাই দিব দে চাই দিব আমাৰ হৰণ নাই আৰু দেখিছে ফাইনেলি পাই গৈছোঁ আৰু আমি আৰু বাইকবোৰ গাড়ীবোৰ চাওক কিমান ইয়াৰ পৰা মানে লাইন বহুত আগৰ পৰা লাইন হৈ আছে ন বহুত আগৰ পৰা একদম মানে আগৰ তিনিআলিৰ পৰা ভাল লাগি গৈছে আহি পাইছোঁ ক্ৰমান্বয়ে পাইছোঁহি আৰু ভাল লাগি গৈছে আমাৰ ব'লক তেতিয়া আপোনালোকক তাতে ডাইৰেক্ট জেগাত দেখামগৈ ফাইনেলি আপোনালোক সকলোকে ৰাতিৰ ৰাসলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেখিছে প্ৰথমতে দেখিছে আপোনালোকে মেলা পূৰা ঘূৰি আছে কোন উঠিছে অকণমান পাছত আমিও উঠিমগৈ আৰু এইটো আমাৰ পচন্দ আছে ঐ হাই ৰাতি দে ৰাতি আহি গ'লোঁ আমি এতিয়া এইফালে আছোঁ এই পচন্দ কেনেকুৱা আজি এতিয়া বিন্দাছ দিম আজি শেষৰ দিনটো আজি গতিকে আজি শেষ দিন আৰু আপোনালোকে চাব ৰাতি দিনৰ পৰা আহি আমি এতিয়া ৰাতি আপোনালোকক দেখাম আৰু চাওক ৰাতিৰ ভিউটো অকণমান দেখাম গতিকে আশা কৰিছোঁ ভিডিঅ'টো খুব ধুনীয়া হ'ব আৰু চাই থাকিব দিনত যে মই দেখাইছিলোঁ য'ত নেকি মূৰ্তিবোৰ আছিলে তাত মানে এতিয়া যাবলৈ চাওক লাইন পাতি আছে গোটেই মানুহ ভিৰ দিছেনে গৈ আছে আকৌ চাবলৈ ৰাতিও ভাল দেখাই দে আমাৰ হেল্ল' এবাৰ দেখাই দে হাই আৰু আমি এতিয়া লাইনত আছোঁ চাবলৈ গৈ আছোঁ ৰাস চাবলৈ গৈ এতিয়া লাইনত আছোঁ আমি হা আগফালৰ লাইন পিছফালৰ লাইন শ্ৰীকৃষ্ণ গোপীসকলৰ লগত নৃত্য কৰি থকা এটা দৃশ্য চাওক খুব ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে ইয়াত দেখিছে কাৰাগাৰ দেখিছে আপোনালোকে প্ৰশ্ন এটা আজি মজাটো অলপ বেলেগ লাগিছে আৰু বহুত বেছি চাউণ্ডো আছে মানে গতিকে কপিৰাইট আহি যাব পাৰে সেইকাৰণে অলপমান দেখাইছোঁ আপোনালোকক আৰু এইখিনি দেখিছে আপোনালোকে প্ৰতিমূৰ্তিসমূহ কেনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে মানুহ যথেষ্ট পিছফালেও লাইন আছে লাইন চাওক লাইন দেখাই দে গোটেই লাইন আমাৰ বেলেগ আৰু এনেকৈ মূৰ্তি চোৱা শেষ কৰিলোঁ আৰু এতিয়া দেখাওঁ আপোনালোকৰ মানুহ ইয়াত কিমান আছে চাওক অকণমান অকণমান দোকান দেখাম আপোনালোকক ৰাসৰ অলপ দোকান দেখাম চাই থাকক আমি এখন দেখাইছোঁ পাণ দোকান চাওঁ একদম হেভি পাণ বনাই ৰাখিছে মালিক পাণ কেইটকা হা মজা নেকি ঠিক আছে দামেই নক'লে বোলে মজা কৰি দিলে বাকী লয় যদি পিনে গহনা ল'ব পাৰে ধুনীয়াকৈ চেন মণি ছোৱালীবিলাকৰ কাৰণে ধুনীয়া আছে সেইবোৰ ল'ব পাৰে ধুনীয়াকৈ আহিব পাৰে আপোনালোকে ফালে ফুলৰ দোকান আছে বিন্দাছ আপোনালোকে ল'ব পাৰে প্লাষ্টিকৰ ফুল আৰু লৈ খুব ধুনীয়াকৈ ঘৰ সজাই ৰাখিব পাৰে দেখিছে ধুনীয়া ফুল পচন্দ ফুল লওঁ নেকি ফুল ল'ব পাৰে ধুনীয়াকৈ আমি অলপ ল'ম অকণমান শেষত আমি এতিয়া অলপ ফুৰি লওঁ ফুল দেখিছে
সৰু লগত ধুনীয়া ধুনীয়া মালিও দেখিছে আপোনালোকে চাব পাৰে দোকানৰ ওচৰ পচন্দ কিবা লৈ যাওঁ নেকি আহিছে সি দেখিছে বাচন বৰ্তন দোকানো আপোনালোকে ল'ব পাৰে কিবা কিবি বাল্টিং ল'ব ক'লে পাৰে কাঁহী বাতি যিকোনো লৈ আপোনালোকে ল'ব পাৰে ইচ্ছা কৰি ধুনীয়াকৈ দেখিছে এইবোৰ কেটলি আছে ধুনীয়াকৈ চব মানে আপুনি নোপোৱা ইয়াত একো নাই নোপোৱা একো নাই ইয়াত যি লাগে আপুনি চব পায় আপোনাক যি লাগে আপুনি ইয়াৰ পৰা ল'ব পাৰে সম্পূৰ্ণ ঘৰৰ বস্তু আদি কৰি আজবাবৰ পৰা যিকোনো নাই ল'ব পাৰে কি পচন্দ কিবা লওঁ নে নলওঁ ল'ব লাগিব লাহেকৈ বাকী একো নাই মানে যি লয় আপুনি চব ল'ব পাৰে ইয়াত চব পোৱা যায় আপুনি শাক পাচলি দেখাই আছোঁ বাকীখিনি চব দেখি আহিছোঁ আৰু আহি ফাইনেলি এইফালে পাই গ'লে এতিয়া হোটেল এইবোৰ দেখিছে হোটেল এইফালে হোটেলৰ লাইন মানে খুব ধুনীয়াকৈ তেওঁলোকে সজাই বনাই দিছে মানে এটা ছাইডত হোটেল এটা ছাইডত মানে বাকীবোৰ দোকান বনাই দিছে ধুনীয়াকৈ হোটেল দেখিছে যথেষ্ট ধুনীয়াকৈ বনাইছে হোটেল এইবোৰ চব মিঠাই খাব হোটেলৰ নাম লোৱাৰ পাছত যদি এইখন হোটেল নেদেখাওঁ খুব মানে অলপমান বেয়া হ'ব আৰু চব যথেষ্ট ডাঙৰ হোটেল খুব ধুনীয়াকৈ বনাইছে আৰু যথেষ্ট মানুহো ভিৰ আছে তাৰমানে গতিকে দেখিছে গোটেই হোটেল লাইন আছে আৰু এইখন আছিলে মেইন গেট আমি বাহিৰ ফালৰ পৰা দেখাইছোঁ আৰু দিনৰ ভিতৰতো দেখাইছোঁ মই গেটখন ভালকৈ এইটো চলতা দিম এনেকৈ এইফালে আমাৰ বুবুল আছে একদম সুদূৰ মেৰাপানী পাই আছে সি আৰু এইফালে আমাৰ আছেই প্ৰভুজন ভাই কেনেকুৱা ভাল ন বিজনেছ বুবুলৰ দোকানৰ পৰা ওলাই আহিলোঁ হেডফোন চাই টেম্পাৰ লগাই আৰু এতিয়া আমি গৈ আছোঁ আৰু অকণমান আগলৈ আৰু কি কি দোকান আছে আপোনালোকে দেখাম সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ আজি ৰাতিটো গতিকে আপোনালোকে চাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ দেই কাপোৰৰ দোকানৰ মাজত এইফালে আমাৰ চেণ্ডেলৰ দোকানীও আছে দেখিছে কেনেকুৱা বজাৰ কেনেকুৱা চেণ্ডেলৰ দোকানী মজা ন মজা বুলি কৈছে অঁ ভাইটি আগতে আছে ন আৰু কাপোৰ দোকান যথেষ্ট আছে সেইফালেও আছে আৰু ফাইনেলি এইফালে কাপোৰৰ দোকানী আমাৰ DRP দেখিছে আপোনালোকে কেনেকুৱা বজাৰ কেনেকুৱা হাই ফাই পৰা ন ঠিক আছে ঠিক আছে কাপোৰ দেখিছে DRP কেনেকুৱা এখন বৃহৎ ডাঙৰ দোকান মানে দেখিছে যথেষ্ট বিক্ৰী হৈছে তেওঁ 6 দিন বিকি মানে ভাগৰি গৈছে এজন দেখিছে নহয় আৰু তাৰমানে কথা পাতিবলৈ সময় নাই ইমান কাষ্টমাৰ বিজি এইখনখন মানুহ ভিৰ আছে আপোনালোকে ক'ত জানেনে চব মেলাত উঠিবৰ কাৰণে দেখিছে বহুত দোকান চোৱাৰ পাছত এতিয়া ফাইনেলি এখন কিতাপৰ দোকান পাইছোঁ মুঠতে এখনেই দেখিছোঁ কিতাপৰ দোকান চাওক যদি আহে আপোনালোকে ইয়াৰ পৰা কিতাপ লৈ আৰু যথেষ্ট ইয়াত কিতাপ আছে দেখিছে আপোনালোকে বিভিন্নজনৰ লেখকৰ কিতাপ আছে গতিকে ল'ব আৰু এইখিনি বহুত মজা লাগিছে চাওক আপোনালোকে চাবলৈ এইবিলাক যদি ঘৰত নি ওলমাই থৈ দিয়ে এনেকৈ খুব ধুনীয়া লাগিব গতিকে আপোনালোকে আহিলে নিব পাৰিব এইফালে পচন্দ আৰু এইফালে চাওক হেভি পূৰা মিঠাই দোকান একদম ধুনীয়াকৈ স্পেচিয়েল পূৰা মানে ভাল ভালৰ দেখিছে মিঠাই দোকান এইবোৰ দেখিছে সম্পূৰ্ণ তেওঁলোকৰ বড়ো ভাষাত মানে লিখিছে লিখিত মানে হেৰিটো ইংলিছত কিন্তু মানে দেখিছে বড়ো হেৰিয়াত লিখিছে তেওঁলোকে ভাষাৰ মানে আৰু খুব ধুনীয়া এখন হোটেল ডাঙৰ দেখিছে মানুহ যথেষ্ট মানে ভিৰ মানুহ আৰু প্ৰতিখন হোটেলতে মানুহ ভিৰ আছে দেখিছে আপোনালোকে ইয়াতে খুব ধুনীয়াকৈ খৰিকাত দিয়ে আপোনালোকে গাহৰি পাব চাওক গাহৰি ধুনীয়াকৈ জিলিকি ৰাখিছে গতিকে আৰু আহি আপোনালোকে খাব পাৰে দেখিছেনে তো আমি ভিতৰত কিমান ঘূৰি থাকিম অকণমান বাহিৰলৈ ওলাই আহিলোঁ কি কওঁ ভাই কেনেকুৱা অনুভৱ এনে অনুভৱটো মানে কি ক'ম আৰু বুজাব নোৱাৰা এটা অনুভৱ মানে বহুত বেছি মানুহ আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাইছোঁৱেই আৰু যথেষ্ট ভাল লাগিছে আহি ৰাতি হ'লেও মানে মানুহ যথেষ্ট দেখিছোঁ আৰু খুব ধুনীয়া হৈছে বহুত মানুহ ন একদম ক'বই নালাগে গতিকে আপোনালোকে যিসকলে আহিলে আৰু ভালে চাগে আৰু ৰাতি হ'লেও দেখিছে আপোনালোকে এইফালে গাহৰি মাংস পূৰা ৰেডি হৈ আছে মানে কাটি আছে এতিয়াও যদি লাগে আপোনালোকে নিব পাৰে আৰু এইপিনে ধুনীয়া ধুনীয়া ছোৱালীও গৈ আছে পূৰা যি লাগে আপুনি চব পাব মুঠতে এইফালেও হোটেল আছে বাহিৰতো মানে ৰাস্তাৰ বাহিৰতো হোটেল আছে দেখিছেনে আপোনালোকে ভিতৰতো ক'বই নালাগে আৰু আমি পিছফালৰ পৰা অকণমান দেখাইছোঁ এয়া চাওক পিছফালৰ পৰিৱেশটো ৰাসৰ মেইন গেটখন এইফালে আছে সেইদিনাখন মই দিনততো কালি দেখুৱাইছিলোঁ আপোনালোকক আৰু ইয়াত দেখিছে ৰাসৰ মেইন গেটখন এইফালে আছে
আৰু পোনে পোনে আছে সৌফালে মেলা দেখিছে আমি মানে সিখন গেটৰ ফালে আহিলোঁ আৰু ইয়াত দেখিছে যথেষ্ট মানুহ আছে ধুনীয়া ধুনীয়া ছোৱালীও আছে আৰু মানে কি ক'ম আৰু কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে তাৰ কাৰণে এইপিনে এম্বুলেঞ্চো আহি ৰেডি হৈ আছে দেখিছে আপোনালোকে এম্বুলেঞ্চো এইফালে ৰেডি কৰি থকা হৈছে যদিহে কাৰোবাৰ কিবা অসুবিধা হ'বও পাৰে কেতিয়াও মানে ভগৱানে নকৰক তথাপিও হ'ব পাৰে গতিকে ৰেডি আছে এম্বুলেঞ্চ দেখিছে আপোনালোকে আৰু ইয়াৰ এইফালতো মেলা ঘূৰিয়ে আছে আৰু চাওক আপোনালোকে কিমান কি দেখুৱাব পাৰিছোঁ নাজানো আৰু কমেণ্ট কৰি এটা জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই হ'লেও আৰু মানুহ আছে আমনি লাগিলে কিবা এটা খাওঁ খাওঁ লাগিছে পচন্দে ফালে পচন্দ গৈছে সৰুটো পাপৰ আনিবলৈ গৈছে পাপৰ আনিলে খাম আৰু নহ'লে খাব পৰা নাই একো এটা আৰু প্ৰতিখন দোকানত মানে মানুহৰ ভিৰ কমা নাই এতিয়া আপোনালোকে চাব পাৰে এইবোৰ দেখিছে দোকান দেখিছে প্ৰতিখন দোকানতে মানুহৰ ভিৰ কি কওঁ মানুহ কেনেকুৱা বহুত ভিৰ প্ৰতিখন দোকানতে মানে মানুহৰ ভিৰ আপুনি কি কাঁহী বাতি দোকানে চাবনে কাপোৰ কানি দোকানে চাব প্ৰতিখন দোকানতে মানুহৰ ভিৰ আৰু কি ক'ম এইফালে চাওক চব ভিৰ আৰু আমি গৈ আছোঁ ভিৰৰ মাজে মাজে অকণমান ফাইনেলি আহি পালোঁ আমি এখন দোকান কি লগ কি লগ পচন্দে বোলে এযোৰ চশমা লয় বুলি চশমা একদম এভেইলেবল চশমা এক দেখাই দিছোঁ কেনেকুৱা চশমা লয় ই জানে নে ঘড়ী লৈ কি লৈ ল'ব তাৰ বোলে প্ৰেয়সীজনীলৈ ঘড়ী এটা ল'ম বুলি কৈছে গতিকে দেখাই আছে তাক কোনটো ঘড়ী আৰু আপোনালোকে এটা কমেণ্ট কৰি কওকচোন কোনটো ঘড়ী ল'লে ভাল হ'ব আৰু যিটো লওঁ আমি দেখাই দিম আৰু পাছত কৰি আছোঁ অংক লগতে খাই আছোঁ দেখিছে আন্দা মানে কণী ডিম আৰু লগতে পাপৰ দেখিছে পূৰা দি আছোঁ আৰু ফাইনেলি আজি আপোনালোকক ৰাগ দেখুৱালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো কিমানকৈ দেখাব পাৰিলোঁ নাজানিলোঁ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আৰু আজি আমি গৈ আছোঁ আৰু আপোনালোকক লাষ্ট শেষবাৰৰ বাবে আপোনালোকক দেখালোঁ এয়া মধ্যমপুৰৰ ৰাস কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব দেখিছে পচন্দ যাওঁ ন বাই বাই আৰু অহা বছৰে পুনৰ লগ পাম আকৌ এই মধ্যমপুৰতে চেচে আৰু তেতিয়াহ'লে আৰু বহুত দূৰলৈকে মানে ৰাসৰ স্থলীৰ পৰা বহুত দূৰলৈকে মানুহ পূৰা ভৰ্তি ৰাস্তা দেখিছে আপোনালোকে এইবোৰ দেখিছে এইবোৰ ইয়াত মানুহ আছে যথেষ্ট এইবোৰ দেখিছে এতিয়া আহি পালোঁ আমাৰ বাইকখন যিহেতু লৈ যাওঁ ইয়াত দেখিছে আপোনালোকে বাইকৰ ষ্টেণ্ড আৰু বাইকৰ ষ্টেণ্ডটো পাতিছে তামোলৰ বাৰীৰ মাজত মানে দেখিছে আপুনি আৰু আমাৰ বাইকখন সৌ আঁতৰত আছে ৰ'ব দেখাই আছোঁ আপোনালোকক লাইটটো জ্বলাই লওঁ এইবোৰ সব বাইক দেখিছে আপোনালোকে এইবোৰ তামোলৰ মানে পুলি নতুনকৈ ৰুইছে এখন বাৰীত মানে গোটেই ঘাঁহ যিমান আছিলে চব মৰি গৈ শেষ হৈ গ'ল আৰু দেখিছে আৰু এখন আমাৰ পচন্দে বাইক লৈ আহি আছে সেইটো পচন্দ আমাৰ আৰু ইয়াত বহুত বাইক আৰু এইফালে লৈ ল'লোঁ বাদাম আৰু এখন মানে এখন টঙালি আছিলে ক'বলৈ গ'লে টঙালিখন উলিয়াইছে মানে কি ইয়াত এখন মানে গোটেই তিতি গ'ল নিচিনা আপোনালোকে এইখন মানে এতিয়া মহাৰিব লাগিব এইটো বহি ল'লে তেনেকৈ লেতেৰাটো এতিয়া মই এখিত বহিম আৰু দেখিছে এইখন লৈ লৈছোঁ আৰু সময় এতিয়া কিমান হ'ল সময় বহুত সময় হৈ গ'ল যাম মুঠতে এতিয়া যাবলৈ হৈ গ'ল আৰু আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু শুভৰাত্ৰি আৰামত গৈ থাক মানে বহুত বেছি লম্বা গাড়ী আৰু এটা দেখিছে বাদাম অথনি দেখুৱালৈ এবাৰ এয়া বাদাম লৈ আহিছোঁ ৰাতি ৰাতি দুবাক ৰাতি সাৰ পালোঁ সপোন দেখি